জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ ল'ব নোৱাৰে। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰ সময় পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম। অতীত যিয়েই নহওক কিয়, লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে। জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত। তুমি যলৈকে নোযোৱা কিয়, বিলোৱা মাথো প্ৰেম আৰু প্ৰেম। বিশ্বাসৰ ফল প্ৰেম আৰু প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি। মানুহবোৰ বৰ অদ্ভুত। জীয়াই থাকোঁতে কোনেও খবৰ নলয় কেনেকৈ জীয়াই আছোঁ। মৰিলেই প্ৰথম প্ৰশ্ন, কেনেকৈ মৰিল। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।